জুবিনৰ অধিবক্তাই এক ভয়ংকৰ তথ্য প্ৰকাশ কৰিছে। জুবিন গাৰ্গৰ আধৰুৱা হৈ ৰোৱা সেই খাৰগুলিৰ ঘৰৰ নিৰ্মাণ কাৰ্যক লৈ অধিবক্তাই ডাঙৰ মন্তব্য কৰিছে যে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বাবেই জুবিন গাৰ্গৰ সেই সপোনৰ খাৰগুলিৰ ঘৰটো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব নোৱাৰিলে। টকাৰ অভাৱ হৈছিল বুলি জানিব পৰা গৈছে আৰু লাখে লাখে সেই খাৰগুলিৰ ঘৰটো নিৰ্মাণৰ বাবে টকা আত্মসাত কৰিছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। এই মুহূৰ্তত সবিশেষ খবৰ আমি আপোনালোকক জনাম। ফাষ্ট ট্ৰেক আদালতত ফাদিল হৈছে জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থৰ ভয়ংকৰ তথ্য। টকা আত্মসাতৰ ভয়ংকৰ তথ্য ফাদিল হৈছে। সিদ্ধাৰ্থৰ বাবে জুবিনে নিৰ্মাণ কৰিব নোৱাৰিলে সপোনৰ সেই খাৰঘুলিৰ ঘৰটো। আজিৰ শুনানিত আদালতৰ মজিয়াত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। জুবিন গাৰ্গৰ কেইবা কোটি টকা আত্মসাত কৰিছিল মেনেজাৰ সিদ্ধাৰ্থই। খাৰঘুলিৰ ঘৰ নিৰ্মাণৰ নামত সিদ্ধাৰ্থই আত্মসাত কৰিছিল লাখ লাখ টকা। বাসগৃহৰ নামত ৭০ লাখ টকা ঠিকাদাৰক দিয়া হৈছিল বুলি জুবিনক কৈছিল সিদ্ধাৰ্থই, কিন্তু ইয়াৰ বিপৰীতে ৩৫ লাখ টকাহে আদায় দিয়া হৈছিল ঠিকাদাৰক। ভাবি চাওক, ৩৫ লাখ টকাই আত্মসাত কৰিছিল। জুবিন গাৰ্গৰ ধন আত্মসাত কৰি সিদ্ধাৰ্থই প্ৰেয়সীক দিছিল দামী দামী উপহাৰ। SIPৰ বাবে মাহে ৩০,০০০কৈ টকা দিছিল সিদ্ধাৰ্থই প্ৰেয়সীক। জন্মদিনত স্কুটি সোণৰ আঙুঠি প্ৰেয়সীক উপহাৰ হিচাপে দিছিল সিদ্ধাৰ্থই। সিদ্ধাৰ্থ শৰ্মা মহাবীৰ একুৱা কোম্পানীটো খোলা নোখোলাক লৈ কৰ্তৃত্ব দিয়া হৈছে আদালতত আৰু উচ্চ ন্যায়ালয়ে মহাবীৰ একুৱাক খোলা নোখোলাক লৈ শুনানি প্ৰদান কৰিছে। আমি জনাই আছো জুবিন গাৰ্গৰ অধিবক্তাই এক ডাঙৰ মন্তব্য কৰিছে। মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক লৈ ভয়ংকৰ তথ্য ফাদিল হৈছে। মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বাবে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহল জুবিনৰ খাৰঘুলিৰ ঘৰটো। ঘৰ নিৰ্মাণৰ নামত লাখ লাখ টকা আত্মসাত কৰি প্ৰেয়সীক স্কুটি সোণৰ আঙুঠি উপহাৰ দিছিল সিদ্ধাৰ্থ শৰ্মাই। আৰু জুবিন গাৰ্গৰ অধিবক্তাই ফাষ্ট ট্ৰেক আদালতত শুনানিৰ পাছতে আজি ভয়ংকৰ তথ্য প্ৰকাশ কৰিছে। খাৰঘুলিৰ ঘৰ নিৰ্মাণৰ নামত এইজন মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই জুবিনক কৈছিল ঠিকাদাৰক ৭০ লাখ টকা দিয়া বুলি, কিন্তু ৭০ লাখ টকা দিয়াৰ বিপৰীতে ৩৫ লাখ টকাহে আদায় দিয়া হৈছিল ঠিকাদাৰক। আৰু এনেধৰণে কিমান যে উদাহৰণ আছে কৈ শেষ কৰিব নোৱাৰি। জুবিন গাৰ্গৰ ধন আত্মসাত কৰি প্ৰেয়সীক নামী দামী উপহাৰ দিছিল। SIPৰ বাবে মাহে ৩০,০০০কৈ টকা প্ৰেয়সীক উপহাৰ দিছিল মেনেজাৰ সিদ্ধাৰ্থই। জন্মদিনত স্কুটি সোণৰ আঙুঠি উপহাৰ হিচাপে দিছিল। সিদ্ধাৰ্থ শৰ্মাৰ মহাবীৰ একুৱা মুকলি কৰি নিদিয়াক লৈ আচলতে শুনানি উচ্চ ন্যায়ালয়ে মহাবীৰ একুৱা খোলা নোখোলাক কৰ্তৃত্ব ফাষ্ট ট্ৰেক আদালতক প্ৰদান কৰিছে। মন্তব্য আছে জুবিন গাৰ্গৰ অধিবক্তাৰ, কি কয় প্ৰথমে শুনি লওঁ। আমি ছেপাৰেট কৰিছে জুবিন গাৰ্গৰ একাউণ্টৰ পৰা। তাতে উল্লেখনীয় দুটা পইণ্ট মই ক'ব বিচাৰিম যে যিটো ঘৰ বনাইছিল তেওঁ খৰচ দেখাইছিল ৭০ লাখ টকা, কিন্তু যেতিয়া ঠিকাদাৰজনক সুধিলে জুবিনৰ খাৰগুলিৰ ঘৰটো, এই যিজন সাক্ষী আছিল তেওঁ ক'লে যে নহয়, মইতো ৭০ লাখ পোৱা নাই, মাত্ৰ ৩৫ লাখ পাইছোঁ। তেতিয়া আমি কোৰ্টত দেখাইছোঁ যে ৩৫ লাখ টকা তেওঁ গমন কৰিছে। সেই গমন কৰি তেওঁ কৰে কি, সদায় মানুহবিলাকক কেছ পইচা দিয়ে আৰু সেই কেছ পইচাখিনি তেওঁ বেংকত আকৌ ট্ৰেনজেকশ্যন কৰে অনলাইন কৰি কেনে সেইখিনি বেকডোৰৰে আকৌ মহাবীৰ একুৱাত ফাইনেন্স কৰে। তেনেকুৱা আমি কেইবাজনো সাক্ষী, প্ৰায় ২০টামান সাক্ষী সংগ্ৰহ কৰা হৈছিল এই ব্লেক মানিখিনি হোৱাইট কৰি কেনে মহাবীৰ একুৱালৈ ট্ৰান্সফাৰ কৰাটো। তাতে তেওঁৰ গাৰ্লফ্ৰেণ্ড এগৰাকী আছিল, তেওঁৰ একাউণ্টত তেওঁ স্কুটি প্ৰেজেণ্ট দিছে, কিবা গ'ল্ড ৰিং প্ৰেজেণ্ট দিছে আৰু মাহে SIP 30,000 ৰুপিজ SIP মান্থলি সিদ্ধাৰ্থৰ ভায়েকে দীপকে শৰ্মাই পঠায়। এতিয়া আমি দেখাই দিছোঁ দীপক শৰ্মাই এটা ষ্টুডেণ্ট হয়, তেওঁৰ কোনো ইনকাম নাই। তেতিয়া তাতে পৰা প্ৰকাশ পাইছে যে ভায়েকে কোৱা মতে, অৰ্থাৎ সিদ্ধাৰ্থই কোৱা মতে সি ভাইয়া বুলি কৈছে যে কোৱাত মই এইটো পইচাত এইগৰাকীক দিওঁ। মহাবীৰ একুৱাৰ পজিশ্যনটো এনেকুৱা আছিল যে এই 107ৰ যিখন এটেচমেণ্ট প্ৰচিডিঙৰ পেটিশ্যন দিয়াৰ আগে এখন পেটিশ্যন ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটত দিছিল চিল কৰিবলৈ। তো সেই চিলিং প্ৰচেছটো কমপ্লিট কৰি দিছিল অনাৰেবল ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটে আমিনগাঁও। কিন্তু তাতে এটা লিগেল এছপেক্ট আছিল। সেই লিগেল এছপেক্টটোৰ কাৰণে অনাৰেবল হাইকোৰ্টে ক'লে নহয়, তলত 107 প্ৰচিডিংটোতহে এই বস্তুখিনি চোৱা যাব। তো সেইমতে অনাৰেবল হাইকোৰ্টৰ ডাইৰেকশ্যন নম্বৰ 3 মতে আমি এই প্ৰচিডিংটো এতিয়া আৰম্ভ কৰিছোঁ।
যাতে এইখিনি এটেচমেণ্ট কৰে সেইটো আছিল চিলিং এণ্ড ডিচিলিং অনাৰ নাই অকল চিলিঙৰ প্ৰচেছিংখিনিতহে কৰিছিল এতিয়া আজি আমি এটেচমেণ্ট বিচাৰিছোঁ সেইখিনি আজি আমি বিচাৰিছোঁ যে কমপ্লিট প্ৰপাৰ্টিখিনি এটেচ কৰক কাৰণ কিয় কাৰণে আমি এইখিনি দেখাইছোঁ যে সিদ্ধাৰ্থই প্ৰায় 2 কোটিমান টকা আমি ছেপ্ৰপেট কৰিছে জুবিন গাৰ্গৰ একাউণ্টৰ পৰা তাতে উল্লেখনীয় দুটা পইণ্ট মই ক'ব বিচাৰিম যে যিটো ঘৰ বনাইছিল তেওঁ খৰচ দেখাইছিল 70 লাখ টকা কিন্তু যেতিয়া ঠিকাদাৰজনক সুধিলে জুবিনৰ খাৰগুলিৰ ঘৰটো এই যিজন সাক্ষী আছিল তেওঁ ক'লে যে নহয় মইতো 70 লাখ পোৱা নাই মাত্ৰ 35 লাখ পাইছোঁ তেতিয়া আমি কোৰ্টত দেখাইছোঁ যে 35 লাখ টকা তেওঁ গমন কৰিছে সেই গমন কৰি তেওঁ কৰে কি সদায় মানুহবিলাকক কেছ পইচা দিয়ে আৰু সেই কেছ পইচাখিনি তেওঁ বেংকত আকৌ ট্ৰানজেক্ট